নমস্কাৰ ৰাইজ, মই ৰাহুল। স্বাগতম জনাইছোঁ আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক। হয়, আজি ডিব্ৰুগড় মেকপিনছ হস্পিটেলৰ পৰা গুৱাহাটী ডাউন টাউন হস্পিটেললৈ বুলি যাত্ৰাটো আৰম্ভ। তাকে বোলো আজিৰ যাত্ৰাটো কেনেকুৱা কি ধৰণৰ হয় দেখাওঁ বোলো আপোনালোকক অকণমান সময়। বৰ্তমান গাড়ীখন গ্ৰাউণ্ড ফ্ল'ৰত লগোৱা হ'ল, বৰ্তমান পেচেণ্ট উঠাই আছোঁ গাড়ীত। এতিয়া বৰ্তমান যাত্ৰাটো আৰম্ভ কৰিম আৰু। বন্ধুসকল, আহি ডিব্ৰুগড়ৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমাৰ খোৱাঙৰ তিলৈৰ পৰা যিটো চেপনলৈ বাইপাছ বনিছে, নতুন বাইপাছত বৰ্তমান গৈ আছোঁ। আহি বন্ধুসকল যোৰহাট পালোঁহি। যোৰহাটত যিহেতু তেওঁলোকৰ ঘৰ আছিলে, তেওঁলোকৰ ঘৰত খন্তেক সময় ৰখিলোঁ। তেওঁলোকৰ ঘৰত পেচেণ্ট চালে, যিহেতু ঘৰৰ মানুহ কোনো যোৱা নাছিলে, মানে তাতে চবকে পৰা নাছিলে। পেচেণ্ট ঘৰতে চোৱাৰ পিছত আৰু বৰ্তমান ওলাই আহিছোঁ, যোৰহাট টাউন পালোঁহি। টাউন পাৰ হৈ আপোনাৰ অজন্তা বাইপাছতে থকা মাইনাদা, হয় মাইনা হোটেলতে ৰখিলোঁ খন্তেক সময় ভাত কেইটামান খাওঁ বুলি। যিহেতু কম দামত ভাল খানা দিয়ে আৰু যিহেতু মানে বহুত খোৱা বোৱা বহুত ভাল, কমতে ধুনীয়াকৈ খোৱা বোৱা কৰি যাব পৰা যায়। যিকোনো বস্তু খাওঁ বুলি ক'লে মাছ মাংসৰ পৰা আদি কৰি সকলোবোৰ খাই বৈ বন্ধুসকল বৰ্তমান ওলাই আহি যোৰহাট বাইপাছ উঠিছোঁ। বাইপাছত গৈ আছোঁ লাহে লাহে। গৈ থকাতে ৰাস্তাতে অকণমান নাইট চুপাৰ এখন গৈ আছিলে, যিহেতু ভিডিঅ' এটা উঠালোঁ। কাৰণ কেলৈ নাইট চুপাৰ এখন যেতিয়া গৈ থাকে দেখিয়ে কিবা এটা মোৰ ভাল লাগে, সেইবাবে নাইট চুপাৰ মই ভিডিঅ' এটা সৰু সুৰাকৈ কৰি থওঁ আৰু। বৰ্তমান বন্ধুসকল বোকাখাট টাউন পাৰ হৈছোঁ। বোকাখাট টাউন পাৰ হৈ আহি লাহে লাহে এতিয়া কাজিৰঙাত এণ্ট্ৰি হৈছোঁ আৰু। চাওকচোন বাৰু কাজিৰঙা নিশাৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে। এয়াই হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তাকে বোলো দেখাওঁ আপোনালোকক অকণমান সৰু সুৰাকৈ। বৰ্তমান গুৱাহাটীলৈ গৈ আছোঁ, যিহেতু ইয়াতে বুঢ়া পাহাৰত ৰখিলোঁ অকণমান বুঢ়ীআই থানত দক্ষিণা এটা দি সেৱা এভাগ কৰি যাওঁ বুলি। মই আমাৰ পিকু, আমাৰ চক্ৰ, বাকী আমাৰ বিশাল গাড়ীত বহি আছে আৰু ৰয় বিচনাত শুই আছে, মানে আগফালে চিটত। তাকে বোলো দেখাওঁ খন্তেক সময়। দুখন আমাৰ গাড়ী ইয়াতে ৰখাই লৈছোঁ খন্তেক সময়ৰ কাৰণে। ৰাস্তাত যেতিয়া নিশা মোৰ ভিডিঅ' চোৱা মানুহ এজন লগ পাওঁ ন, তেতিয়া বহুত ভাল লাগে। দাদাজনক লগ পালোঁ, খন্তেক সময় ৰখিলোঁ ৰাস্তাতে। বুঢ়ীআই থানত সেৱা কৰি বৰ্তমান ওলাই আহি আছোঁ ৰাইজ। দাদাজনকো ৰাস্তাত লগ পালোঁ, যিহেতু আহি বৰ্তমান আমি পাইছোঁহি দখলাবন্ধা। আগে পিকু গৈ আছে, পিছে মই, যিহেতু দুখন গাড়ী লগতে আহি আছোঁ আমি। তাৰপৰা বৰ্তমান এতিয়া নগাঁও বাইপাছতে ৰখিলোঁ। নিশা যিহেতু গাড়ী চলাই আহি আছোঁ, অকণমান টোপনি ধৰিলে দাদাহঁতেও ক'লে লাল চাহ একাপ খাওঁ বুলি, সেই লাল চাহ একাপ খাবলৈ বুলি ৰখিলোঁ। তাকে এতিয়া আগতে কেনেকুৱা জেগা আছিলে, এতিয়া ফ্লাইঅভাৰ বনোৱাৰ পিছত কেনেকুৱা জেগা হৈ গ'ল চাওকচোন বাৰু। নগাঁও বাইপাছটো ধৰিবই নোৱাৰি আৰু, একদম ওপৰে গুচি যোৱা হয়। আজি আহিলোঁ তলৈদি, তাকে ৰখিলোঁ ইয়াতে চাহকাপ খাবলৈ। বৰ্তমান আহি খানাপাৰা পালোঁহি। খানাপাৰাৰ পৰা আমি ডাউন টাউনলৈ বুলি সোমাই আহিলোঁ। তাকে ডাউন টাউনলৈ এতিয়া গৈ আছোঁ। অকণমান ঘূৰি আহিবলগীয়া হৈছে, যিহেতু গাড়ীৰ মাজতে ফ্লাইঅভাৰ এখন বনাই আছে, ৰাস্তা ইফালে বন্ধ কৰি থৈছে। বৰ্তমান আহি ডাউন টাউন হস্পিটেল পালোঁহি। হস্পিটেললৈ সোমাই আহি পেচেণ্ট লাহেকৈ গাড়ীৰ পৰা নমাই থকা হৈছে। বৰ্তমান ইয়াৰ পৰা পেচেণ্ট থৈ আৰু একদম আৰামছে এতিয়া ওলাই দিম আৰু ঘৰলৈ বুলি ৰাওনা হ'ম। বৰ্তমান পেচেণ্ট নমাই মেলি লাহেকৈ ওলাই আহিছোঁ। এতিয়া ডিব্ৰুগড় বুলি আকৌ যাত্ৰাটো আৰম্ভ কৰিম। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।